Hi friends, welcome to my channel James Vlogs. স্বাগতম জনাইছো নলবাৰী নাট্য মন্দিৰলৈ। আহক আমি নলবাৰী নাট্য মন্দিৰৰ ভিতৰত সোমাই যাওঁ। ইয়া নলবাৰী নাট্য মন্দিৰৰ মুখ্য দ্বাৰৰ পৰিৱেশ। মই আছোঁ এতিয়া নলবাৰী নাট্য মন্দিৰৰ ভিতৰত, আপোনালোকে দেখিছে, আৰু মোৰ লগত আছে আমাৰ অফিচৰ সহকৰ্মী সেইসকল, লগতে সমূহ নলবাৰী জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে খিলঞ্জীয়া ভূমিহীন হিতাধিকাৰীৰ লগতে লাটমণ্ডল তথা গাঁওবুঢ়াসকল। এয়া আপোনালোকে দেখিবলৈ পাইছে নলবাৰী নাট্য মন্দিৰৰ পৰিৱেশ। এয়া আপোনালোকৰ সন্মুখত নলবাৰী নাট্য মন্দিৰ। এই নাট্য মন্দিৰৰ সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। আচলতে আজি ইয়াতে এখন সভা আহ্বান কৰা হৈছে। এই সভাখন হৈছে ৰাজ্যৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালক তেওঁলোকৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ বাবে তেওঁলোকক আবণ্টন পত্ৰ আৰু মাটিৰ পট্টা প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰৰ পৰিবহণ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এই সভাত উপস্থিত থাকিব। লগতে ৰিহন দৈমাৰী ডাঙৰীয়াও উপস্থিত থকাৰ কথা আছিল, যদিও তেখেত আহিব নোৱাৰিলে কিবা অসুবিধাৰ কাৰণে। খিলঞ্জীয়া ভূমিহীন লোকে আবণ্টন পত্ৰ গ্ৰহণ কৰাৰ ইয়াৰ দৃশ্য। ভিডিঅ'টো ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে।